Hi everyone, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে। এয়া মোৰ দুৰ্গা পূজা বুলি দুযোৰ কাপোৰ কৰিবলৈ লৈছো। এযোৰ মোৰ নিজৰ বাবে আৰু এযোৰ অৰ্ডাৰৰ। গোটেইখিনি এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাটো সম্ভৱ নহয়, তথাপিতো মেইন যিকিটা মই ডিজাইন ৰাখিছো সেইখিনি মই এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাবলৈ ট্ৰাই কৰিম। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই যিখিনি ডিজাইন দিম আৰু কেনেকুৱাকৈ কৰিম তাৰ হিচাপত ফ্লাৱাৰ লিষ্টৰ পৰা ফ্লাৱাৰবোৰ ধুনীয়াকৈ চিজিল কৰি পিনে কাটি লৈছোঁ আৰু ধুনীয়াকৈ ডিচিপ্লিন কৰি কিনে পাৰি দিছোঁ। মই ইয়াতে এতিয়া গ্লু লগাই যাম। গ্লুৰ বাবে কওঁ যে আপোনালোকে যদি কটন মেটেৰিয়েলত কামখিনি কৰি আছে তেতিয়াহ'লে ফেব্ৰিকৰ গ্লুটো ইউজ কৰিব পাৰে, আৰু যদি চিল্ক বা এনেকুৱা পাট কাপোৰ টাইপৰ কাপোৰত কৰি আছে তেতিয়াহ'লে আপোনালোকে B7000 গ্লুটো ব্যৱহাৰ কৰিব। ডিজাইনটোৰ বাবে মই অকণমান পাতল কৰি পিনে আঁকি লৈছোঁ যাতে মই ষ্ট্ৰাকচাৰটো পাওঁ, আৰু মানে যাতে গোটেই ডিজাইনটো সৰুও নহয় ডাঙৰো নহয় বা লেন্থটো সমান থাকে, সেইবাবে গোটেইখিনি অঁকা নাই। মই পিছত আউটলাইনাৰেৰে ধুনীয়াকৈ আঁকি গৈছোঁ। আউটলাইনাৰৰ বাবে মই ব্যৱহাৰ কৰিছোঁ গল্ডেন কালাৰ। গল্ডেন কালাৰটো যেতিয়া আপুনি কৰি থাকিব তেতিয়া গল্ডেন কালাৰ নাহে, মানে অকণমান ব্ৰাউনিছ টাইপ কালাৰ এটা আহে, আৰু যেতিয়া এইখিনি শুকাই যাব তেতিয়া ধুনীয়া চাইনি গল্ডেন কালাৰটো আহে। এয়া যিখিনি মই পাট টাইপত দিছোঁ সেইখিনিত আপোনালোকে ষ্টন ইউজ কৰিব পাৰে বা মিৰৰো ইউজ কৰিব পাৰে। মই কিন্তু যিহেতু এইবাৰ ফাৰ্ষ্ট টাইম কৰি আছোঁ এনেকুৱা কাপোৰ, আৰু মই ড্ৰয়িঙত খুব বেয়া, মই এইবিলাক আৰ্টৰ মানুহ নহয়, তথাপি মই ট্ৰাই কৰিছোঁ। আৰু মই ইয়াতে কালাৰ কৰিম, যিকেইটা পাত আছে সেইকেইটাত গ্ৰীণ কালাৰ কৰি দিম। গ্ৰীণৰো মানে এটা গ্লিটাৰী থাকে নহয়, সেই গ্লিটাৰ থকাটো কৰিম। ডিজাইনটো বনাই থাকোঁতে মোৰ অকণমান খালী যেন লাগিল, আৰু সেইবাবে মাজতে মই অকণমান হোৱাইট কালাৰৰ আউটলাইনাৰ ব্যৱহাৰ কৰি কমপ্লিট কৰি দিছোঁ। এই ফুলকেইটা দেখিছে নহয়, সেই ফ্লাৱাৰকেইটাৰ যিখিনি মাজত আছে সেইখিনি নেটৰ দৰে, গতিকে সেইখিনিও মই কভাৰ কৰিম। তাৰ বাবে মই যিকেইটা পিংক কালাৰৰ ফুল আছে সেইকেইটাত মই হোৱাইট আউটলাইনাৰটোৰে মাজৰখিনি কভাৰ কৰি দিম, আৰু যিকেইটা য়েল্ল' আৰু হোৱাইট আছে তাত মই গ্ৰীণ কালাৰ ইউজ কৰিম, আৰু তলত যিটো স্কাই ব্লু দিছোঁ সেইটোতো মই হোৱাইট কালাৰৰ আউটলাইনাৰে সেইখিনি কমপ্লিট কৰি দিম। গোটেই কাপোৰযোৰ হোৱাৰ পিছত আপোনালোকে চালে বুজি পাব কিহৰ কাৰণে এইবিলাক সৰু ডিটেইলিঙৰ প্ৰয়োজন। তেতিয়া মানে যিটো আমাৰ লুক আহে সেইটো খুব ধুনীয়া, একেবাৰে নিখুঁত বুলি কয় যে, নিখুঁতৰ নিচিনা আহে। আমি যিহেতু প্ৰফেশ্যনেল নহয়, তথাপিতো মই যিমান পাৰোঁ কামখিনিত একো মানে তেনেকুৱা এৰি দিব নিবিচাৰোঁ, যাৰ কাৰণে অলপ ভুলৰ কাৰণে দেখাত বেয়া হয় বা কিবা এটা থাকি যায়। আৰু এই ভিডিঅ'টি মই 3x স্পীডত লগাই দিছোঁ। আপোনালোকে হয়তো ভাবে যে বহুত জল্দি হৈ যাব, কিন্তু একচুৱেলি নহয়। এই 4টা ডিজাইন কৰোঁতে মোক পূৰা এদিন সময় লাগিছে। এদিনো মই কি এনেকৈ নুঠা নেমেলাকৈ মানে ভাত খাবৰ বাবে উঠিছোঁ, গা ধুবৰ বাবে উঠিছোঁ অকল, মোক বহুত সময় লাগে। হয়তো যিখিনি আমাৰ যোনে ডিজাইন বনাব জানে বা ড্ৰয়িং কৰিব জানে তেওঁলোকৰ বাবে হয়তো কম সময়তে হ'ব, কিন্তু মই যিহেতু কৈছোঁ আগতে মই এইবিলাকৰ মানুহ নহয়, সেইবাবে মোক হয়তো অকণমান বেছি সময়ৰ প্ৰয়োজন হৈছে। যিহেতু কালাৰটো নেভি ব্লু, মানে আমাৰ মাহঁতৰ ভাষাত কলা নীলা, সেইবাবে হোৱাইটখিনিৰে যেতিয়া মই ডিটেইলিংটো দিছোঁ তেতিয়া খুব ধুনীয়া এটা লুক আহিছে। আৰু কমপ্লিট হোৱাৰ পিছত মোৰ একেবাৰে ছেটিছফেকশ্যন লেভেলটো বহুত হাই হৈ গৈছে। মোৰ হিচাপত মই খুব ধুনীয়াকৈ কৰিছোঁ। আপোনালোকেও যদি একো নাজানে তথাপিতো মোৰ ভিডিঅ'টি চাই আপোনালোকে নিজৰ বাবে হ'লেও এযোৰ কাপোৰ বনাই ল'ব পাৰিব। গোটেই কাপোৰযোৰ কমপ্লিট হোৱাৰ পিছত মই এটি ভিডিঅ' আপলোড কৰিম, গোটেইখিনি কেনেকৈ কৰিলোঁ কি কৰিলোঁ। আপোনালোকে যদি ফাইনেল লুকটো চাব বিচাৰে তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কেইদিনমান পিছতে মই সেই ভিডিঅ'টো আপলোড কৰিম যেতিয়া মোৰ কমপ্লিট হয় কাপোৰযোৰ। এতিয়া আহোঁ ব্ৰাছৰ কথালৈ। ব্ৰাছৰ কিছুমান নাম্বাৰ্ছ থাকে আৰু সেই নাম্বাৰ্ছবোৰৰ হিচাপত আপোনালোকে কেনেকুৱা ডিজাইন লৈছে বা কিমান ডাঙৰ কৰিব বিচাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি কিনে ব্ৰাছবোৰ কিনা হয়। মই এয়া 000 লৈছোঁ, যিহেতু মই ড্ৰয়িঙৰ কাম নাজানো, গতিকে মই একেবাৰে সৰু ব্ৰাছ চুজ কৰিছোঁ যাতে অলপ ক'ৰবাত লাগিলেও এনেকুৱা ইম্পেক্ট নপৰে। আৰু এইটো একেবাৰে সৰু ব্ৰাছ, মই যিটো ইউজ কৰিছোঁ 000। ইয়াৰে পিছত 00 থাকে আৰু ছিংগল 0 থাকে, মই বাৰু 000 ইউজ কৰিছোঁ। আৰু ইয়াৰ প্ৰাইচবোৰ বস্তুবিলাকৰ মই এটি ভিডিঅ' বনাম বুলি ভাবিছোঁ, যদি আপোনালোকক লাগে প্লিজ কমেণ্ট কৰি জনাব। যিমানে মই গ্ৰীণ কালাৰেৰে কাপোৰৰ ডিজাইনটো ফিল আপ কৰি যাই আছোঁ, মানে পাটৰখিনি, সিমানে মোৰ এই যিটো ডিজাইন বনাইছোঁ সেইটো সিমানেই ধুনীয়া হৈ গৈ আছে। হয়তো কেমেৰাত নালাগিব পাৰে, কিন্তু ৰিয়েলত কেমেৰাত দেখাতকৈও 10 গুণ ধুনীয়া দেখা হৈছে কাপোৰযোৰ। এয়া কমপ্লিট হোৱাৰ পিছত যে এটা ছেটিছফেকশ্যন পায়, মোৰো হোৱাৰ পিছত মোৰ এই ছেটিছফেকশ্যন লেভেল বহুত হাই আছিল। গোটেই কমপ্লিট হোৱাৰ পিছত মই কাপোৰযোৰ দেখাম।
আপোনালোকৰ যদি ডিজাইনটো ভাল লাগিছে বা ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এণ্ড কমেণ্ট আৰু গোটেই কাপোৰযোৰ চাবৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। এয়া মেখেলাখনৰ এটা ছাইড কমপ্লিট হ'ল। ভিডিঅ'টোৰ শেষত মই ক্লিপটো লগাই দিছোঁ, আপোনালোকে চাব পাৰিব কেনেকুৱা এটা আউটকাম আহিছে। আজিলৈ ইমানেই।